নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি আকৌ আন এটা ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ। আজি ভিডিঅ'টো হৈ গ'ল, আপুনি আপোনাৰ মোবাইলত এডভাৰটাইজমেণ্ট দেখি থাকে, কিন্তু সেই এডভাৰটাইজমেণ্টে আপোনাৰ মেক্সিমাম ডাটা কনজিউম কৰি লয়। যদি আপুনি কিবা এটা আপলোডো কৰে বা এটা থাৰ্ড পাৰ্টি এপো ইনষ্টল কৰে, তেতিয়াও তাতে এডভাৰটাইজমেণ্ট থাকে, ইউটিউবতো এডভাৰটাইজমেণ্ট থাকে, ষ্ট্ৰিমিং ছাৰ্ভিচতো এডভাৰটাইজমেণ্ট থাকে। মানে আপুনি এডভাৰটাইজমেণ্টৰ পৰা শান্তিয়ে নাপায়। গতিকে আজি মই আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈ গ'ল এটা পাৱাৰফুল এণ্ড্ৰইড এপৰ ওপৰত, যোনটো নাম হৈ গ'ল ব্লকাডা। ভিডিঅ'টো আৰম্ভ নকৰাৰ আগত আপোনাক এটা কথা কওঁ, আপুনি যদি মোৰ চেনেলটো চাই আছে আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষতে থকা বেল আইকনটো টিপি দিব, যাতে আহিবলগীয়া যোনবোৰ মই ভিডিঅ' দি থাকোঁ তাৰ ন'টিফিকেশ্যন আপুনি সঠিকভাৱে সঠিক সময়ত পাই যায়। গতিকে পলম নকৰি পেলাই ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক। ব্লকাডা এটা পাৱাৰফুল এণ্ড্ৰইড এপ হয়, যোনটো এপে আপোনাৰ এণ্ড্ৰইডত যোনবিলাক এডভাৰটাইজমেণ্ট আহি থাকে সেইবিলাক ব্লক কৰে আৰু ভাইৰাছৰ পৰা প্ৰটেক্ট কৰে। যোনবিলাক এড আপুনি ৱেবছাইটত দেখে, সেই এডবিলাক আপুনি এই এপটো যোগেদি ট্ৰেক কৰিব পাৰিব। ব্লকাডা প্ৰজেক্টটো আৰম্ভ হৈছিল 2016 চনত। ব্লকাডা এপটো ডেভেলপাৰ হয় কাৰোল গুছাক। ব্লকাডা এপটো মেইন গ'ল আছিল এইটো এণ্ড্ৰইড ইউজাৰক হেল্প কৰিবৰ কাৰণে। যোনবিলাক এডভাৰটাইজমেণ্ট আহি থাকে এণ্ড্ৰইড ইউজাৰৰ কাৰণে বহুত অসুবিধা হয়, আৰু সেই মেইন মটিভটো আছিল ব্লকাডাৰ এডভাৰটাইজমেণ্টবিলাক ব্লক কৰা, যি আপোনাৰ মোবাইলত more than 30% ডাটা কনজিউম কৰে এডভাৰটাইজমেণ্ট, আৰু আপোনাৰ প্ৰিভেচিও কেতিয়াবা লিক হ'বলৈ চান্স থাকে। এইটো এটা মষ্ট পপুলাৰ এণ্ড্ৰইড এড ব্লকিং এপ হয়। আজিও ব্লকাডা কণ্টিনিউ হৈ আছে এটা মষ্ট পাৱাৰফুল এড ব্লকিং সলিউশ্যন হিচাপে। ইয়াত নিউ ফিউচাৰ্ছ আছে লাইক VPN ছাৰ্ভিচ, DNS এণ্ড এপ কণ্ট্ৰল। ব্লকাডা এটা বহুত পপুলাৰ এণ্ড্ৰইড এপ্লিকেশ্যন এপ হয়, যোনটো আপোনাৰ টেলিভিশ্যনতো আপুনি ইনষ্টল কৰিব পাৰে, আৰু আপুনি ষ্ট্ৰিমিং ছাৰ্ভিচ যদি এনজয় কৰে আপোনাৰ এণ্ড্ৰইড টেলিভিশ্যনত, তেতিয়া আপুনি ব্লকাডা এপটো দি এডভাৰটাইজমেণ্ট ব্লক কৰিব পাৰে। যিহেতু most of the means যোনবিলাক নেটফ্লিক্স, এমাজন প্ৰাইম ভিডিঅ' এণ্ড অল যোনবিলাক আছে, তাত এডভাৰটাইজমেণ্টৰ পৰা আপুনি চাব নোৱাৰে। গতিকে সেই এডভাৰটাইজমেণ্ট আপুনি এণ্ড্ৰইড টেলিভিশ্যনত লগায়ো আপুনি ব্লক কৰিব পাৰে। গতিকে পলম নকৰি পেলাই আপোনাক সোনকালে কৈ দিওঁ ব্লকাডাটো কেনেকৈ ইউজ কৰে। আপুনি যেতিয়া এপ্লিকেশ্যনটো এতিয়া এটা কথা নহয়, আপুনি ব্লকাডা এপটো ক'ত পাব? ব্লকাডা এপটো মই তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাত গ'লে আপুনি ব্লকাডা এপটো লাষ্টেষ্ট ভাৰ্জন পাই যাব। গতিকে ব্লকাডা এপটো ইনষ্টল কৰাৰ আগত আপুনি এইটো মনত ৰাখিব, আপোনাৰ যাতে ছেটিঙত আনন'ন চ'ৰ্চ এপ্লিকেশ্যন এনেবল থাকে। গতিকে আহক ব্লকাডা এপটো চলাই কেনেকৈ শিকোঁ। এইটো অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে ইয়াৰ যোনখন হোম স্ক্ৰীণ আছে এনেকৈ দেখাব। যিহেতু ব্লকাডা ইজ ডিএক্টিভেটেড দেখাইছে, মই কি কৰিম, মই এই যোনটো পাৱাৰ বটন দেখিছে আপুনি ইণ্টাৰফেচখনত, এইটো অন কৰি দিম। অন কৰি দিয়াৰ লগে লগে আপোনাক সুধিব এলাউ ব্লকাডা টু ক্ৰিয়েট এ VPN কানেকশ্যন, আপুনি এলাউ কৰি দিব, অলৱেজ এলাউ কৰি ৰাখিব। আৰু যদি আপুনি বিচাৰে ডু নট আস্ক এগেইন, ওৱান ডিক্লাইন কৰিবলৈ এইটো টিক মাৰ্ক কৰি পেলাই এলাউ অলৱেজ কৰি দিলে মানে এলাউ হৈ যাব। এতিয়া চাওক আপোনাৰ VPN কানেকশ্যন অন হৈ গৈছে। যিহেতু মই ব্লকাডা এক্টিভ কৰি দিছোঁ, আপোনাৰ এডভাৰটাইজমেণ্ট ব্লকড ষ্টাৰ্ট হৈ গৈছে, ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে, আৰু আপুনি তলত দেখিব পাইছে 5 ব্লক। এতিয়া দেখিব পাইছে আপুনি 10 ব্লকড হৈ গৈছে অলৰেডি, 10টা এডভাৰটাইজমেণ্ট ব্লক হৈছে। আৰু আপুনি যেতিয়া ব্লকাডা যোনটো এড ব্লকিং এক্টিভ হৈ আছে ইয়াতে যদি ক্লিক কৰে, ইয়াত আপুনি হোষ্ট লিষ্টত ক্লিক কৰিলে মানে চাব পাৰে যোনবিলাক হোষ্ট লিষ্ট, যোনবিলাক সিহঁতৰ লিষ্টবিলাক আপুনি ট্ৰেক কৰিব পাৰিব। ইয়াত দেখিছে ইয়াতে Xiaomi ব্লকাৰ, ZN70 কইন ব্লকাৰ লিষ্ট ওলাই গৈছে, যোনকেইটা অলৰেডি মানে 10টা ব্লকড হৈ গৈছে এডভাৰটাইজমেণ্টৰ কাৰণে। মোৰ ইয়াত যিহেতু MB কনজিউম হৈ থাকে, এটলিষ্ট MB কনজিউম নহ'লেও KB কনজিউম হৈ থাকে, সেইটো কাৰণে মই এইটো আপোনাক দেখাইছোঁ। যেতিয়া ওপৰৰ পৰা এনেকৈ ৰেড ক্ৰছ এটা ওলাই যাব, তেতিয়া আপুনি জানিব কোনোবা এডভাৰটাইজমেণ্ট ব্লক হৈ গৈছে। দেখিছে মোৰ ইয়াত 10টা ব্লক হৈ গৈছে। হট লিষ্টখন এনেকৈ আপুনি চাব পাৰিব ব্লকিং এজ ট্ৰেক
কৰিব পাৰিব ইয়াত মই যেনেকৈ ট্ৰেক কৰি আছোঁ মই এইটো নাজানো ইমান গুড বাই এডছ বাই ZN70 Samsung ব্লকাৰ YouTube এড ব্লকাৰ ইউটিউবতো এড ব্লক হৈ গৈছে চ' এডভাৰটাইজমেণ্ট য'ত আহে ততে ব্লক হৈ যাব আপুনি এইটো এনেবল কৰি থলে মানে হোষ্ট লিষ্টখন আপুনি হোষ্ট লিষ্টত গৈ পেলাই চাব পাৰিব দ্বিতীয়টো কথা হ'ল কি আপোনাক মই শিকালো যে আপুনি এক্টিভ কেনেকৈ কৰিব আপুনি যোনবিলাক এডভাৰটাইজমেণ্ট ব্লক হৈ গৈছে আপোনাৰ ফোনত সেইবিলাক আপুনি চেক কেনেকৈ কৰিব সেইটো মই শিকালো তে মই আপোনাক দেখাই দিম যে আপুনি ধৰক আপুনি পাৰ্টিকুলাৰ ৱেবছাইট এটা এই ৱেবছাইটটো মানে ম্যাক্সিমাম মোষ্ট অফ দা টাইম ইউজ কৰে আৰু তাতে এডভাৰটাইজ আহি থাকে সেইটো কাৰণে আপোনাৰ কাৰণে অসুবিধা হয় আৰু আপোনাৰ এমবিও যথেষ্ট এমবি কনজিউম হ'বই এডভাৰটাইজমেণ্টৰ কাৰণে যদি আপুনি বিচাৰে যে সেই পাৰ্টিকুলাৰ ৱেবছাইটটো এডভাৰটাইজমেণ্ট ব্লক কৰিবলৈ আপুনি তেনেকৈ পাৰ্টিকুলাৰ ইণ্ডিভিজুৱেলি ব্লক কৰিব পাৰিব আপুনি এটা দেখিছে 50 ব্লকড হৈ গৈছে 50টা এডভাৰটাইজমেণ্ট ব্লক হৈ গৈছে মই আপোনাক কৈ আছিলোঁ যে মই কেনেকৈ আপোনাক এটা পাৰ্টিকুলাৰ ৱেবছাইট মই এডভাৰটাইজমেণ্ট ব্লক কৰি পেলাই দেখাম যাম আৰু 195টা এড ব্লক কৰি দিছে মোক সেভ কৰিছে মোৰ এমবি কেইটা থ্যাংক ইউ সো মাচ ফৰ দিস এপ ফৰ দিস ডেভেলপাৰ মই ডেভেলপাৰটোক থ্যাংক ইউ জনাইছোঁ যেটো ভিডিওটো অলৰেডি দীঘল হৈছে বেয়া নাপাব কিন্তু বহুত ইম্পৰ্টেণ্ট কথা সেইটো আপুনি জানিবলগীয়া কথা সেইটো কাৰণে মই ভিডিওটো আপোনালোকৰ কাৰণে বনাইছোঁ আৰু মই এতিয়া দেখাম আপোনালোকক আপুনি এড ব্লক কেনেকৈ কৰিব এটা পাৰ্টিকুলাৰ ৱেবছাইটত ঠিক আছে এটা হোষ্ট লিষ্টখন চাই লওঁ ইমান গাল দেখিছেনে এইকেইটা আহি আছে হোষ্ট লিষ্টখনত দেখালো আপোনালোকক কিমান আছে এলাউড হোষ্টত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে আপুনি যেতিয়া এটা ডোমেইন নেম এণ্টাৰ কৰি দিব বা ফাইল কিবা এটা ফাইল আপুনি এডভাৰটাইজমেণ্ট আহি থাকে সেইটো এডভাৰটাইজমেণ্ট ওপেন কৰিলে মানে ৱেবছাইটত এডভাৰটাইজমেণ্ট দেখায় সেইটো আপুনি ব্লক কৰিব পাৰিব আৰু এটা হোষ্ট লিষ্টৰ যিকোনো এটা লিংক আপুনি যাতে যদি পেষ্ট কৰি দিয়ে work from home .com কন্টিনিউ কৰি দিব কন্টিনিউ কৰি দিয়াৰ পাছত নেক্সট ষ্টেপ এটা নিকনেম দিবলৈ ক'ব ইয়াতে নিকনেম এটা দি দিওঁ মই INDIA বুলি দি পেলাই কন্টিনিউ কৰি দিছোঁ এটা দেখিছে এইটো ৱেবছাইটটো ইয়েছ কৰি দিয়াৰ লগে লগে আপুনি এডভাৰটাইজমেণ্টটো ব্লক হৈ যাব দেখিছে এটা আপুনি ইয়েছ বা নো কৰিলে মানে আপুনি হোৱাইট লিষ্ট হয় এখন আপুনি ইয়াতে ব্লক কৰিব পাৰিব আপুনি ব্লক যদি এডভাৰটাইজমেণ্ট কৰিব মন নাই আপুনি ব্লক নকৰিব পাৰে এখন হোৱাইট লিষ্টৰ মই এটা আপোনালোকক দেখালো আৰু আপোনাক কেইটামান কথা কওঁ আৰু ইয়াতে আপোনাৰ কি হয় আপুনি যেতিয়া এটা পাৰ্টিকুলাৰ ৱেবছ ডোমেইন এডভাৰটাইজমেণ্ট ব্লক কৰি দিব তেতিয়া ইয়াত আপোনাৰ যোনবিলাক মানে আননেচেসাৰী যোনবিলাক মালৱেৰ ভাইৰাছ থাকে সেইবিলাক ভাইৰাছ ৰিমুভ কৰি দিয়ে আৰু ইয়াত আপুনি DNS যোনটো আপোনাৰ DNSত ক্লাউডত যোনবিলাক মানে সাৰ্ভাৰৰ পৰা যোনবিলাক এড্ৰেছেছ আপোনাৰ মোবাইলটোৰ পৰা মেনি ৱেবছাইটত গুচি যায় আপোনাৰ মোবাইলটো বহুত ৱেবছাইটৰ লগত লিংক হৈ থাকে ইয়াত দেখিছেন DNS ইজ এক্টিভ বুলি দেখাইছে কিয় লগত এটা পাৰ্টিকুলাৰ এটাই ডিভাইচ কিন্তু আল্টিমেটলি DNSৰ কাৰণে কিমান ইয়াত চাওক এইটো কি নাম কয় কানেক্ট হৈ আছে গতে এছিয়া ইউৰোপ পাই গৈছে মোৰ মোবাইল কানেকশ্যন গতিকে ইয়াত ব্লক কৰিব পাৰিব সেইটো আপুনি তাৰপিছতে আৰু ইজিলি আপোনাৰ ফোনটো প্ৰিভিয়াছলি হৈ মানে কি আপুনি বিচৰা মতে আপোনাৰ ফোনটো সেফ হৈ থাকিব আপোনাৰ যোনবিলাক ফোনত তথ্য থাকিব সেইবিলাক স্প্ৰেড হৈ নাযায় ঠিক আছে ব্লকডা এপটো বহুত ভাল এপ হয় আপুনি ইনষ্টল কৰি ল'ব এডিশ্যন 210টা ব্লক হৈ গৈছে আৰু ইয়াত এইটো ওপেন কৰিলে বাঢ়ি গৈ থাকিব আৰু এইটো ফুল্লি সিকিউৰ এপ হয় আপুনি টেনশ্যন ল'বলগীয়া কোনো কথা নাই আৰু আপুনি এইটো এপটো ইনষ্টল কৰিব ডেছক্ৰিপশ্যনৰ পৰা আৰু আজিলৈ ভিডিওটো ইমানেই যদি ভিডিওটো চাই পেলাই ভাল লাগিলে ভিডিওটো লাইক কৰিব নাপাহৰিব আৰু কমেণ্ট এটা ডেফিনেটলি দি দিব শ্বেয়াৰ কৰিব এজ মাছ এজ ইউ কেন আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষতে থকা বেল আইকনটো টিপি দিব যাতে আহিবলগীয়া মই যোনবোৰ ভিডিও দি থাকোঁ তাৰ নটিফিকেশ্যন আপুনি সঠিকভাৱে সঠিক সময়ত পাই যায় ধন্যবাদ আজিলৈ ভিডিওটো ইমানেই